জীৱনটো এক বেদনা। জীৱনটো কষ্টৰ পথেৰে আগুৱাই লৈ গৈ আছোঁ। জানো কষ্টৰ ফল মিঠা হয়। মিঠা কাম বুলি ধৈৰ্যৰ সীমা আছে বুলি আত্মা বোলা বস্তুটোক ঠগিয়াই আছোঁ। কিমান দিন ঠগিয়াম? আত্মাৰো ধৈৰ্যৰ সীমা এটা আছে। জীৱন বাটৰ সীমানা ঠিকে ৰখাৰ কাৰণে দিনে ৰাতিয়ে অংক মিলাইয়ে থাকোঁ। অংকয়ে জীৱনটোক ইমান কষ্ট দিয়ে, আজিলৈকে যুগত চলিব পৰা নাই। সকলো বিয়োগ। জীৱনটো এক বেদনা।